স্বাগতম জনাইছোঁ আকৌ এটা নেক্সট ভিডিঅ'লৈ। আজি কি কৰিম মানে এয়া কামি কাটি লৈছোঁ ধুনীয়াকৈ। কামি কাটি মেলি এতিয়া আৰু গাঁঠিকেইটা মাৰি লওঁ। মাৰি মেলি আৰু ডাৱৰীয়া বতৰ ভাবিছোঁ, ডাৱৰীয়া বতৰ এইবিলাক বাঁহ চাহ নেকাটো। মানুহে কয়হে ফাৰ্ম খুলিবলৈ বেছি পইচা চইচা নালাগে বা বহুত কষ্ট নহয়, কিন্তু দেখিছেই নহয় কেনেকুৱা কষ্ট। এইবিলাক এখন গাধৈ চাধৈ বনাই মেলি এইবিলাক গাঁঠি মাৰিব লাগিব, আকৌ চিলিঙি টিলিঙি বনাব লাগিব, এইফালে চাওক এইফালে চিলিঙি দিব লাগিব। বাকী চিলিঙি দিবলৈ এইবিলাক বাঁহ চাহবিলাক এনেকৈ টোকালি মেলি লৈছোঁ, গাঁঠি চাঠিবোৰ চব মাৰি পেলাই লৈছোঁ আৰু ব'লক। বাকী মোৰ দেখাম বুলি যে কৈছিলোঁ এইডোখৰ চব বাঁহ কাটিবলৈ যাম বুলি ভাবিছিলোঁ। বাঁহ কাটিবলৈ বাঁহনিত সোমাইছিলোঁহে, জোকে দিলেই। আৰু ডাৱৰীয়া বতৰত বাঁহ কাটিবলৈ গ'লে সেইটো কাৰণে বেয়া, আৰু ইফালে জোক সিফালে জোক, এতিয়া তেজেই নোৰোৱা হৈ থাকিলে এতিয়া চাওকচোন। বাৰু আজি ডাৱৰীয়া বতৰ কি কৰিম আৰু এইবিলাকে কৰি থাকোঁ। বাঁহটোতো নাকাটোৱেই, বাঁহ কাইলৈও নাকাটো, কাইলৈ আজি মঙলবাৰ আছিলে সেইকাৰণে বাঁহ কাটিবও নালাগিছিলে, মই পাহৰি গৈছিলোঁ। কিন্তু জোকটোৱে মনত পেলাই দিলে, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু বাঁহৰ কাম ক'বলৈহে, বাঁহৰ কাম কৰোঁতে একদম কঁকাল বিষাই যায়গৈ দেই। কঁকালত মানে এনেকুৱাকৈ ধৰে নহয়, মানে কি ক'ব আৰু। বাকী এই ডাৱৰীয়া বতৰ বুলি এইকেইটাকে কৰি লওঁ। যদি আপোনালোকেও যদি ফাৰ্ম মানে খুলিছে, কেনেকুৱা মানে লাগে আপোনালোকে গম পায় চাগে, কি ক'ব। বাকী আপোনালোকে জনাবচোন ফাৰ্মখনত কিমান কেইটকা আৰু কিমান খৰচ হ'বগৈ। আৰু লাহে লাহে এইবিলাকতো বনাব লাগিবই। বাকী ফাৰ্মখন অলপ দেখাই দিছোঁ কিমান ডাঙৰ আৰু কিমান মানে আৰু কাম বাকী আছে। আৰু এইফালে চিলিঙিবিলাক বনাবলৈ আছে, অকণমান টিউবৱেল লগাবলৈ আছে, আৰু বাৰীখন পৰিৱেশটোও দেখাই দিছোঁ লগতে। আৰু এইবোৰ কামিবোৰ মানে কাটি লৈছোঁ, তোলাই মেলি। আৰু এইখন আমাৰ বাৰীখন। বাঁহ আছে দেই, বাঁহ নাই বুলি নকওঁ ঘৰতে। আৰু ওপৰত টিউবৱেল দিছোঁ, মানে এইবিলাক তাঁৰতকৈ এইটো বেছি ভাল উপায়, মানে কাপোৰ ৰছী হ'লে বেছি ভাল। বাকী বাঁহ এটা কাটি আনোগৈ যদি পাৰোঁ, মানে যাওঁ বাঁহটো কাটিব পাৰোঁ নে নোৱাৰোঁ যে। গোটেইবোৰ তিতি আছে, আৰু চেঁচু থাকে যে, চেঁচুবিলাক ওলাই। আৰু ডাৱৰীয়া বতৰত চেঁচুবিলাক পূৰা হেৰি হৈ থাকে ন, ধাৰ হৈ থাকে, ধাৰ ওপৰলৈ গৈ থাকে। সেইটো কাৰণে বাঁহ চাহ কাটিবলৈ বেয়া চেঁচুবোৰৰ কাৰণে। আৰু ঘপককৈ এডোখৰ নিলে মানে একদম হিৰলৈকে লৈ যায়। সেইটো কাৰণে অলপ ডাৱৰীয়া বতৰত বাঁহ চাহ কাটিবলৈ অলপ বেয়া লাগে। আজি বাদ দিছোঁ আৰু বাঁহ চাহ নেকাটো, ৰ'দ দিলে কেতিয়াবা কাটিম। আৰু এইফালে ফাৰ্মখন অকণমান চাওঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব।